নমস্কাৰ আসামিজ অনলাইন এডুকেশ্যন চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আমি অসমৰ প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰি ধাৱা বা ফুলগুৰি ধেৱা সম্পৰ্কে আলোচনা কৰিম। 1861 চনত অসমৰ নগাঁৱত সংঘটিত হোৱা ফুলগুৰিৰ ধাৱা আছিল ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে অসমৰ কৃষকসকলৰ প্ৰথম সংঘটিত বিদ্ৰোহ। এই ফুলগুৰি বিদ্ৰোহৰ স্থান আছিল নগাঁৱৰ ফুলগুৰি গাঁও। বিদ্ৰোহৰ মূল কাৰণ আছিল ব্ৰিটিছ চৰকাৰে আফু খেতি বন্ধ কৰি দিয়া, ইয়াৰ উপৰি তামোল পাণৰ ওপৰত কৰ প্ৰৱৰ্তন কৰিব বুলি ওলোৱা বাতৰি। ইয়াৰ অন্যতম কাৰণ আছিল ব্ৰিটিছৰ এনে কৃষক বিৰোধী কাৰ্যপন্থা গ্ৰহণৰ বাবে কৃষকসকলৰ জীৱিকাৰ উৎস বন্ধ হৈ পৰিছিল, যাৰ বাবে কৃষকসকল ক্ষুণ্ণ হৈ পৰিছিল। 1861 চনৰ 17 ছেপ্টেম্বৰ তাৰিখে প্ৰায় 1500 কৃষকে ফুলগুৰিত ৰাইজ মেল পাতি ব্ৰিটিছৰ সিদ্ধান্তৰ বিৰোধিতা কৰে। তেওঁলোকৰ মূল দাবী আছিল আফু খেতি পুনৰ আৰম্ভ কৰা আৰু তামোল পাণৰ কৰ বাতিল কৰা। সেই সময়ত নগাঁৱৰ উপায়ুক্ত আছিল লেফটেনেণ্ট হাৰ্বাৰ্ট স্কন্স। তেওঁ ৰাইজৰ আবেদনৰ প্ৰতি সঁহাৰি জনোৱাটো দূৰৰ কথা, তেওঁলোকক বেয়া ব্যৱহাৰহে কৰিছিল। ক্ষোভিত ৰাইজে এই অপমানৰ প্ৰতিবাদ কৰিবলৈ 15 অক্টোবৰৰ পৰা 5 দিন ধৰি ফুলগুৰিত ৰাইজ মেল পাতিছিল। 15 অক্টোবৰৰ দিনা 5 দিনীয়া ৰাইজ মেল আৰম্ভ হয় আৰু কৃষকসকল লাঠিৰে সজ্জিত হৈ ওলাই আহে। ঠিক একেদৰে 18 অক্টোবৰৰ দিনাও প্ৰায় 4000 কৃষক এই ৰাইজ মেলত সমবেত হয়। উপায়ুক্ত হাৰ্বাৰ্ট স্কন্সে সহকাৰী উপায়ুক্ত লেফটেনেণ্ট ছিংগাৰক সভাস্থলীলৈ পঠিয়াইছিল। ছিংগাৰে সভাৰ উদ্দেশ্য জানিবলৈ বিচৰাত ৰাইজৰ ফালৰ পৰা জাতি কলিতা নামৰ এজনে চাহাবক জনালে যে কৰ্তৃপক্ষই কৃষক ৰাইজৰ দাবীসমূহৰ প্ৰতি সঁহাৰি নজনোৱাৰ বাবে তেওঁলোকে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ কাষ চপাৰ গুণাগথা কৰিছে। এই কথাত ছিংগাৰ যথেষ্ট উত্তেজিত হৈ ৰাইজক সেই স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে তেওঁৰ লগত অহা পুলিচ বাহিনীক ৰাইজৰ হাতৰ পৰা লাঠিবোৰ কাঢ়ি আনিবলৈও নিৰ্দেশ দিয়ে। লাঠিৰ বাবে টনা আজোৰা কৰি থাকোঁতে ৰাইজৰ মাজৰে এজন কৃষকে ছিংগাৰৰ মূৰত লাঠিৰে কোবাই মাটিত বগৰাই দিয়ে। আন কৃষকসকলেও সহকাৰী উপায়ুক্ত ছিংগাৰক উপৰ্যুপৰি আক্ৰমণ কৰে, যাৰ ফলত ছিংগাৰৰ মৃত্যু হয় আৰু তেওঁৰ মৃতদেহ কলং নৈত পেলাই দিয়া হয়। এই ঘটনাৰ পিছত বহুতো কৃষকক কৰ্তৃপক্ষই লেফটেনেণ্ট ছিংগাৰৰ হত্যাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে। হেজাৰজনক ৰহা আৰু ফুলগুৰিত অস্থায়ী কাৰাগাৰত কেইবামাহ আটক কৰি ৰাখে। বিচাৰত লক্ষ্মণ ডেকা, চংবৰ লালুং, ৰংবৰ ডেকাক নগাঁও জেলত মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয়। কিছু অভিযুক্ত কৃষকক দীৰ্ঘ সময়ৰ বাবে কলীয়াপানীলৈ প্ৰেৰণ কৰা হয়। ফুলগুৰিৰ ধাৱা আছিল অসমৰ প্ৰথম সংগঠিত কৃষক বিদ্ৰোহ, যিয়ে পিছৰ কালৰ স্বাধীনতা আন্দোলনলৈ প্ৰেৰণা যোগাইছিল আৰু এই বিদ্ৰোহে অসমীয়া জনসাধাৰণৰ সাহস আৰু সংগঠন ক্ষমতাৰ পৰিচয় দিছিল।